জয় হিন্দ সকলোকে গুড মৰ্ণিং আৰু বহুত দিন ইউটিউবত ভিডিঅ' দিব পৰা নাই তাৰ কাৰণে অকণমান দুখিত মই বাট মানে নিজৰ পাৰ্চনেল কামৰ কাৰণে অকণমান বিজি আছিলোঁ চ' এতিয়া আজি কথা পাতিম যে আমাৰ SSCGD আৰু আছাম পুলিচৰ কাৰণে বা ইণ্ডিয়ান আৰ্মিৰ কাৰণে ৰিজনিঙৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন ঠিক আছে 20টা ইম্পৰ্টেণ্ট কুৱেশ্যন দিম তাৰ ভিতৰত এটা তোমালোকে কমেণ্ট কৰিব লাগিব এটা কথা হ'ল ৰিজনিঙৰ কুৱেশ্যনবিলাক যিমানে আমি ছল্ভ কৰিম সিমানে আমাৰ প্ৰেক্টিছ হৈ থাকিব ঠিক আছে আৰু ঠিক এনেকুৱা ধৰণৰে কুৱেশ্যন আহে 100% এনেকুৱা ধৰণৰে আহে আৰু তোমালোকে আগৰ প্ৰিভিয়াছ পেপাৰবিলাক চালেও তোমালোকে গম পাবা এতিয়া ভিডিঅ'টো দেৰি নকৰি ষ্টাৰ্ট কৰিম চ' তোমালোকে ইউটিউবত জড়ি যোৱা লেটছ ষ্টাৰ্ট দ্য ভিডিঅ' প্ৰথম কুৱেশ্যনটো 37ৰ পৰা লৈছোঁ যেনেকুৱা কৰি যিদৰে পশ্চিমবংগ দুৰ্গা পূজা তেনেদৰে পাঞ্জাৱত কি পাঞ্জাৱত হৈছে আপোনালোকৰ অপশ্যনটো ইয়াতে দিছে বিহু গুৰু পূৰ্ব তাৰপিছত চি নম্বৰটো হৈছে ওনম ডি নম্বৰটো হৈছে পংগল ইয়াৰে বি নম্বৰটো হ'ব গুৰু পূৰ্ব মনত ৰাখিব ঠিক আছে ঠিক এনেকুৱা ধৰণৰ 37 টকা কুৱেশ্যন আহে নেক্সট বি নম্বৰটো চাওক 2 নম্বৰটো চাওক 2 নম্বৰটো ইয়াতে দিছে যে নাম্বাৰ চিৰিজৰ যেনেকুৱা কৰি 2 পিছত 6 হৈছে 6 পিছত 12 হৈছে 12 পিছত 3 20 20 পিছত 30 আচ্ছা ইয়াতে কি সূত্ৰ প্ৰয়োগ হৈছে আপোনালোকে 2 আৰু 4 যদি গেপটো 2 আৰু 6 যদি গেপটো চাই আপোনালোকে 4 হয় 12 আৰু 6 যদি গেপটো চাই আপোনালোকে ইয়াতে আপোনালোকৰ 6 হয় ঠিক আছে আৰু 20ৰ পৰা যদি 12 মাইনাছ কৰে 8 হয় 30ৰ পৰা 20 মাইনাছ কৰিলে 10 হয় তো ইয়াতে 12 হ'ব লাগিব 12 হ'ব লগা হ'লে ইয়াতে কিমান হ'ব লাগিব 30ৰ লগত যদি 12টো আপোনালোকে প্লাছ কৰে 30 পূৰণ 12 অৰ্থাৎ 42 ইয়াতে 42 এনচাৰ হ'ব ঠিক আছে ইয়াতে আপোনালোকে 42 টো এনচাৰ দি দিব অৰ্থাৎ অপশ্যন এ ঠিক আছে তো এনেকুৱা ধৰণৰ আপোনালোকৰ সূত্ৰ প্ৰয়োগ হ'ব ঠিক আছে ৰিজনিং মানে ধৰি লওক আপোনালোকে নিজৰ মনতে বনাব লাগিব সূত্ৰ ঠিক আছে আৰু আমি যিগতিকে ধৰি লওক ৰানিং কৰি থাকিলে নহ'ব আপোনালোকে ৰিটেনতো অলপ গুৰুত্ব দিব ঠিক আছে আৰু এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক পঢ়াৰ কাৰণে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব দেই এতিয়া হ'ল কি তলৰ কণ্ঠ শব্দ বাকীবোৰতকৈ পৃথক এতিয়া পৃথকটো ওলাব দিছে তলৰ কণ্ঠ শব্দ এতিয়া কলকাতা চেন্নাই মুম্বাই পাটনা ইয়াতে যদি আমি চাওঁ গোটেইকেইটা মেট্ৰ' ষ্টেচন ঠিক আছে মেট্ৰ' চিটি হয় কলকাতা চেন্নাই মুম্বাই আৰু পাটনাটো কিন্তু এইটো বিহাৰৰ আমাৰ ৰাজধানী হয় ঠিক আছে তো এইটো অকণমান পৃথক আৰু এই পৃথকটোৱে আমাৰ শুদ্ধ উত্তৰ হ'ব ঠিক তেনেকুৱা ধৰণৰ আপোনালোকে বাছি উলিয়াব জানিব লাগিব 4 নম্বৰটো আমাৰ কডিং ডিকডিং ঠিক আছে ইয়াতে যদি আপেলক BQQMF লিখা হয় তেন্তে অৰেঞ্জক কি লিখা হ'ব ইয়াতে যদি আমি চাওঁ ইয়াতো এইটোৰ পৰা এইটোত কি উত্তৰ ব্যৱহাৰ হৈছে আপেলটোৰ আমি গোটেইখিনি শব্দ যদি আমি চাওঁ ঠিক আছে এটা এলফাবেট আমি প্লাছ হৈছে চাওক এৰ পিছত বি হৈছে তাৰপিছত পিৰ পিছত কি হৈছে পিৰ পিছত কিউ আহে পিৰ পিছত আৰু কি হৈছে তাৰপিছত এলৰ পিছত এম হৈছে ইৰ পিছত এম হৈছে তাৰমানে এটা লেটাৰ প্লাছ হৈছে ঠিক তেনেকুৱা হিচাপত যদি আমি চাওঁ যে ইয়াতো আমি অৰেঞ্জটোত চাই যাম অৰেঞ্জটোত অৰ পিছত কি আহে অৰ পিছত পি আহে আৰৰ পিছত এছ আহে এৰ পিছত বি আহে এনৰ পিছত অ' আহে জিৰ পিছত এইচ আহে ইৰ পিছত এফ আহে মানে PSB OHF কৰিছে PSB OHF এইটো এ নম্বৰত আছে ঠিক আছে আৰু এ নম্বৰটোৱে আমাৰ শুদ্ধ উত্তৰ হ'ব তো এই বাকীকেইটা আপোনালোকে চাই ল'ব ঠিক আছে কনফিউজন লগা দিয়ে একদম শুদ্ধটোৱে দিব নেক্সট আমাৰ 5 নম্বৰটো চাওক ব্লাড ৰিলেশ্যনৰ দিছে ব্লাড ৰিলেশ্যনৰ মানে বস্তুবিলাক আপোনালোকে বনালে মেল ফিমেল কৰি বনাব দেই যেনেকুৱা কৰি ইয়াতে লেখা আছে এগৰাকী মহিলাই ক'লে তেওঁৰ মাক অৰ্থাৎ তেওঁৰ মাক ঠিক আছে মহিলাগৰাকী কৈছে মহিলা মানে এইটো ফিমেল পাৰ্চন ঠিক আছে মহিলাগৰাকী কৈছে এজন মানুহক কৈছে এইটো ল'ৰা নে ছোৱালী বৰ্তমানলৈকে গম পোৱা নাই তেওঁৰ মাক মোৰ মাকৰ অৰ্থাৎ মহিলাগৰাকীৰ মাদাৰ ঠিক আছে মহিলাগৰাকীৰ মাদাৰ কি ৰিলেশ্যন মাদাৰ মোৰ মাকৰ একমাত্ৰ ভগ্নী মানে সেই মাকৰ চিষ্টাৰ অৰ্থাৎ চিষ্টাৰ মানে এইটো ফিমেল পাৰ্চন ভগ্নীৰ একমাত্ৰ ভগ্নী তেওঁৰ মাক অৰ্থাৎ এই মানুহজনৰ মাক এই মানুহজন ল'ৰা বুলি ধৰি ল'লোঁ এই মানুহজনৰ মাক মোৰ মাৰ অৰ্থাৎ মোৰ মাৰ ভগ্নীৰ মোৰ মাকৰ একমাত্ৰ ভগ্নী অৰ্থাৎ মানে এই তাৰ ল'ৰাজনৰ মাক এই ছোৱালীজনীৰ মাকৰ একমাত্ৰ চিষ্টাৰ অৰ্থাৎ ভগ্নী ঠিক আছে তো তেতিয়াহ'লে কি কৈছে মহিলাগৰাকী অৰ্থাৎ এইটো মহিলাগৰাকীৰ সৈতে পুৰুষজনৰ অৰ্থাৎ পুৰুষজনৰ সম্পৰ্ক কি হ'ব ভাই হ'ব গতিকে যদি ধৰি লওক মাহীৰ ছোৱালী বা জেঠীৰ ছোৱালী সদায় ভাই হয় ঠিক আছে মহিলাজনৰ সৈতে পুৰুষজনৰ সৈতে সম্পৰ্ক কি ভাই বা ভনীয়েক ঠিক আছে এতিয়া পুৰুষৰ সম্পৰ্ক হৈছে মহিলাগৰাকীৰ সৈতে পুৰুষজনৰ সম্পৰ্ক কি ভাই হ'ব ঠিক আছে এইটো ভাই উত্তৰ নেক্সট আপোনালোকে 6 নম্বৰটো চাওক এনালজিৰ পৰা দিয়া গৈছে এইটো ভাৰতৰ যেনেকৈ কৰি দিল্লী তেনেদৰে অষ্ট্ৰেলিয়াৰ কি ভাৰতৰ কি দিল্লী কি হয় দিল্লী এটা কেপিটেল হয় ঠিক আছে ৰাজধানী
ঠিক আছে তেনেকুৱা কৰি অষ্ট্ৰেলিয়াৰ ৰাজধানী আমাৰ কি হৈছে কেনবৰা তো মনত ৰাখিব অষ্ট্ৰেলিয়াৰ ৰাজধানী হৈছে কেনবৰা নেক্সট 7 নম্বৰটো চাওক নাম্বাৰ সিৰিজৰ পৰা দিয়া হৈছে এটা নাম্বাৰ সিৰিজত 3 পিছত 7 হৈছে ঠিক আছে 7 পিছত 15 হৈছে আমি 15 পিছত 31 হৈছে আমি গমে পালো 3 পূৰণ 2 3 2 গুণ 6 প্লাস 1 অৰ্থাৎ 7 ঠিক আছে এনেকুৱা হিচাপত কৰিব লাগিব আৰু 7 2 গুণ 14 কে 15 ঠিক আছে তেনেকুৱা কৰি 15 2 গুণ 30 30 1 31 31 2 গুণ 62 প্লাস 1 ইকুৱেল কিমান হ'ব 62 প্লাস 1 অৰ্থাৎ 63 টু জৰ আছে 63 এ নম্বৰ এনেকুৱা হিচাপত আপোনালোকে লজিক লগাব লাগিব দেই নেক্সট অড আউট অৰ্থাৎ বেলেগটো আপোনাৰ বাহিৰ কৰিব দিছে ইয়াতে দিছে গংগা যমুনা ব্ৰহ্মপুত্ৰ নৰ্মদা ইয়াতে যদি আমি চাওঁ যিকেইটা নদী আছে চাওক এই বাকী নদীকেইটা যিকেইটা আছে গংগা যমুনা ব্ৰহ্মপুত্ৰ এই গোটেইকেইটা হিমালয়ৰ পৰা আহিছে হিমালয়ৰ পৰা উৎপত্তি হৈছে আৰু যদি নৰ্মদাটো চাওঁ নৰ্মদাটো আমাৰ অমৰকণ্টক পৰ্বতৰ পৰা এইটো আহিছে গতিকে এই নদীটো আমাৰ ডিফাৰেণ্ট হয় ঠিক আছে বাকী তিনিটা হিমালয়ৰ পৰা ওলাইছে এইটো অমৰকণ্টক পৰ্বতৰ পৰা ওলাইছে সেই কাৰণে নৰ্মদা নদীটো ডিফাৰেন্স হয় তো এই ডিফাৰেন্সটো আপোনালোকে জানিব লাগিব তাৰ কাৰণে জিকেও অলপ জানিব লাগিব দিয়ক এতিয়া 9 নম্বৰটো চাওক 9 নম্বৰটো দিছে কোডিং ডিকোডিংৰ পৰা ঠিক আছে কোডিং ডিকোডিংৰ পৰা দিছে আৰু এইটো তোমালোকে চাব যদি লাগে তেনেহলে এইটো আপোনালোকে সূত্ৰ দি ব্যৱহাৰ হৈছে যেনেকৈ সিৰ পিছত জেড হৈছে এৰ পিছত জেড হৈছে টিৰ পিছত জি হৈছে ঠিক আছে এৰ পিছত জেড হল লগে আমি গম পাম এ টো হৈছে প্ৰথম লেটাৰ জেড টো হৈছে লাষ্টৰ লেটাৰ তাৰ মানে বিপৰীত অৰ্থাৎ যে এৰ বিপৰীত কি জেড হয় ঠিক এনেকুৱা হৈছে আপোনালোকে এ বি সি ডি খান লিখি ল'ব তাৰ পিছত বিপৰীতখিনি লিখি ল'ব তেনেকুৱা হ'লে আপোনালোকে ওলালে এইটোৰ উত্তৰটো পাই যাব আৰু এইটোৰ উত্তৰটো হ'ব এ নম্বৰটো WLT ঠিক আছে এইটো বিপৰীতত সূত্ৰ ব্যৱহাৰ হৈছে নেক্সট 10 নম্বৰটো হৈছে ব্লাড ৰিলেশ্যনৰ সূত্ৰবিলাক কৰিলে আপোনালোক প্ৰশ্নবিলাক কৰিলে অকমান মনোযোগ দি কৰিব আৰু মেল ফিমেলটো মিক্স কৰি নিদাব ইয়াতে দিছে এজন লোকে ক'লে এজন লোক ঠিক আছে লোক বুলি কৈছে এজন লোকে ক'লে লোক মানে পুৰুষ মানুহ ধৰি লওক এজন মেল মানুহ ঠিক আছে মেল মানুহজনে ক'লে তেওঁ অৰ্থাৎ এই মানুহজন তেওঁ ছোৱালী নে ল'ৰা গম পা নাই তেওঁ মোৰ মাৰ অৰ্থাৎ মোৰ মাৰ মাদাৰ ঠিক আছে মোৰ মাৰ এইটো ফিমেল দেই মোৰ মাকৰ একমাত্ৰ পুত্ৰৰ পত্নী ঠিক আছে অৰ্থাৎ এইটো ফিমেল বুলি গম পাইছো অৰ্থাৎ মোৰ মাৰ মানে ময়ে একমাত্ৰ পুত্ৰ গতিকে মোৰ পত্নী বুলি কৈছে কি কৈছে তেওঁ অৰ্থাৎ এই মানুহজন মোৰ মাৰ একমাত্ৰ পুত্ৰ হলে ময়ে আৰু পুত্ৰৰ পত্নী অৰ্থাৎ মোৰে পত্নী তেতিয়াহ'লে কি কৈছে লগজনৰ সৈতে মহিলাগৰাকীৰ সম্পৰ্ক কি পত্নী অবভিয়াছলি গম পালো আমি পত্নী ঠিক এনেকুৱা হিচাপত ওলাব ঠিক আছে নেক্সট 11 নম্বৰটো এলাৰ্জিৰ পৰা ডক্টৰ যেনেকুৱা কৰি ঔষধ ঠিক আছে ডক্টৰে যেনেকুৱা কৰি ঔষধ দিয়ে ঠিক তেনেদৰে শিক্ষকে কি দিয়ে শিক্ষকে ছাত্ৰ দিয়ে বিদ্যালয় দিয়ে পাঠ দিয়ে বয়ৰ সমাৰ্থক শব্দ আপোনালোকে জ্ঞান বুলি মনত ৰাখিব ঠিক আছে গতিকে ইয়াৰে উত্তৰটো হ'ব বয় নেক্সট 12 নম্বৰটো চাওক 12 নম্বৰটো দিছে নাম্বাৰ সিৰিজৰ পৰা 5ৰ পিছত 10 হৈছে 10ৰ পিছত 20 হৈছে 20ৰ পিছত 35 35ৰ পিছত 55 5 যোগ 5 অৰ্থাৎ 10 10 যোগ 10 অৰ্থাৎ 20 20 যোগ 15 15 হলে 35 35 যোগ 20 ঠিক আছে 35 যোগ 20 কিমান হৈছে 55 55 যোগ 55ৰ লগত যদি আমি এটা 20 হৈছে এবাৰ 25 দিম 55ৰ লগত যদি 25 যোগ কৰো তেতিয়াহলে কিমান হ'ব 30 কি বুলি কয় 80 হ'ব উত্তৰটো আৰু এইটো উত্তৰ 80 হয় ঠিক আছে এনেকুৱা কি এনে কি সূত্ৰ হেৰি হৈছে আপোনালোকে মনৰ ভিতৰতে ক্যালকুলেশন কৰিব লাগিব আৰু এইটো নেক্সট আপোনালোকে চাওক অড ওয়ান অৰ্থাৎ বেলেগটো বাছি ল'ব দিছে বেঙুনীয়া নীলা সেউজীয়া কলা আচ্ছা এই গোটেইকেইটা যিকেইটা আছে বেঙুনীয়া নীলা সেউজীয়া এইকেইটা আমি গম পাওঁ যে ৰামধেনুৰ ৰং ঠিক আছে ৰামধেনুৰ ৰং কিন্তু কলাটো ৰামধেনুৰ ৰং নহয় এইটো কলাটো আমাৰ শুদ্ধ উত্তৰ হ'ব নেক্সট কোডিং ডিকোডিংৰ পৰা দিছে বুক অৰ্থাৎ চাওক আপোনালোকে এই যেটো বুক আছে এই বুক শব্দটোৰ পিছত আমাৰ এইটো হৈছে CPPL অৰ্থাৎ পেনটোৰ পিছত কি হ'ব এইটো বুকটোত যদি আমি এটা লক্ষ্য কৰিব চাওঁ বিৰ পিছত C আহে অৰ পিছত P আহে অৰ পিছত P আহে কেৰ পিছত L আহে মানে এটা লেটাৰ প্লাস হৈছে ঠিক এনেকুৱা কৰি পিৰ পিছত কি হ'ব পিৰ পিছত Q ইৰ পিছত F এনৰ পিছত O ঠিক তেনেকুৱা কৰি আমি চালে QFO কৰিছে QFO এইটো আমাৰ এ নম্বৰটো আছে উত্তৰ আপোনালোকে চাব দিয়ক কোডিং ডিকোডিং এই ৰিজনিং বিলাক এনেকুৱাই মানে অলপ মানে ষ্ট্ৰিক লগাব লাগিব
চি নম্বৰ এইটো আপোনালোকে চাওক 15 নম্বৰটো যদি আপোনালোকে চাওক তেওঁ মোৰ এইটো ব্লাড ৰিলেশ্যনৰ কুৱেশ্যন ঠিক আছে আৰু ব্লাড ৰিলেশ্যনৰ কুৱেশ্যন আমি বহুত কৰিলোঁ চ' তোমালোকে এইটো কমেণ্ট কৰিবা কি কৈছে তেওঁ মোৰ দেউতাকৰ একমাত্ৰ ভাইৰ একমাত্ৰ পুত্ৰ এই পুৰুষজন বক্তাৰ কি হয় অৰ্থাৎ যোনে কৈ আছে তেখেতৰ লগত ৰিলেশ্যন কি এইটো আপোনালোকৰ কাৰণে এৰিলোঁ তো এইটো আপোনালোকে কমেণ্ট কৰিব ঠিক আছে ব্লাড ৰিলেশ্যন আমি বহুত কুৱেশ্যন কৰিলোঁ নেক্সট 16 নম্বৰটো এনালজিৰ পৰা দিছে যেনেকুৱা কৰি মাছ পানীত থাকে ঠিক আছে যেনেকুৱা কৰি মাছ পানীত থাকে তেনেকুৱা কৰি পখিলা ক'ত থাকে আমি সদায় গানতো শুনা পাওঁ পখিলা ক'ত পৰে ফুলত নেক্সট আপোনালোকে 17 নম্বৰটো চাওক 17 নম্বৰটো দিছে কি নাম্বাৰ সিৰিজৰ পৰা 1ৰ পিছত 4 হৈছে ঠিক আছে তাৰপিছত আপোনালোকৰ 9 হৈছে 9ৰ পিছত 16 হৈছে 16ৰ পিছত 25 হৈছে 37 হৈছে একটো যদি আমি গোটেইকেইটা যদি চাওঁ কিছুমান আমাৰ মনত আহি গৈছে স্কুৱেৰৰ তাৰমানে সূত্ৰ লগ লাগিছে 1ৰ স্কুৱেৰ 1 হয় ঠিক আছে 2ৰ স্কুৱেৰ 4 হয় 3ৰ স্কুৱেৰ 9 হয় আৰু 4ৰ স্কুৱেৰ 16 হয় তেনেকুৱা কৰি 5ৰ স্কুৱেৰ 25 হয় 6ৰ স্কুৱেৰ 37 হয় ঠিক আছে তেনেকুৱা কৰি আমাৰ 7ৰ স্কুৱেৰ অৰ্থাৎ 7 স্কুৱেৰ কিমান হ'ব 7 স্কুৱেৰ ইকুৱেল 49 তেনেকুৱা হ'লে চি নম্বৰটো উত্তৰ হৈ যাব আমাৰ নেক্সট 18 নম্বৰটো চাওক অড ওৱান অৰ্থাৎ বেলেগটো বাছি উলিয়াব দিছে ইয়াতে বেলেগটো বাছি উলিয়াব দিছে হাতী সিংহ বাঘ ভালুক চাওক লগে লগে আমি গম পাইছোঁ যে এই তিনিটা অৰ্থাৎ সিংহ বাঘ ভালুক মাংসভোজী ঠিক আছে মাংসভোজী যদি মাংসভোজী হয় এইটো কি তৃণভোজী প্ৰাণী হাতীটো ঠিক আছে হাতীয়ে কোনো ধৰণৰ মাংস নাখায় গতিকে আমি হাতীটো আমি বেলেগ হিচাপত ধৰি ল'ম এতিয়া ইয়াতে 19 নম্বৰটো দিছে কোডিং ডিকোডিঙৰ পৰা এইটো মই যোৱাবাৰ ভিডিঅ'ত দিছিলোঁ ইয়াত আপোনালোকক কমেণ্ট কৰিবলৈ কৈছিলোঁ বহুতে শুদ্ধ উত্তৰ কৰিছে যেনেকৈ কৰি 1 2 3টো ক'ত যদি 4 5 6 হয় তেন্তে 7 8 9টো কিমান হ'ব 1ৰ পিছত আমি যদি চাওঁ 4 হৈছে তাৰমানে 1ৰ লগত কিমান যোগ হৈছে 3 যোগ হৈছে ঠিক আছে 1ৰ লগত 3 যোগ হ'লে 4 হৈছে 2ৰ লগত 3 যোগ হ'লে 5 হৈছে 3ৰ লগত 3 যোগ হ'লে 6 হৈছে ঠিক তেনেকুৱা কৰিছে 7ৰ লগত যদি 3 যোগ কৰোঁ 10 হ'ব 8ৰ লগত 3 যোগ কৰিলে 11 হ'ব 9ৰ লগত 3 যোগ কৰিলে 12 হ'ব 101112 যোগ কৰিছে 101112 অৰ্থাৎ এ নম্বৰটো আমাৰ শুদ্ধ উত্তৰ হ'ব ঠিক আছে এ নম্বৰ আপোনালোকে চাই লওক এবাৰ লাষ্ট 20 নম্বৰটো দিছে এগৰাকী মহিলাই ক'লে এইটো ব্লাড ৰিলেশ্যনৰ কুৱেশ্যন বাৰু এইটো কৰি দিছোঁ এগৰাকী মহিলাই ক'লে কি কৈছে মোৰ স্বামীৰ একমাত্ৰ ভগ্নীৰ একমাত্ৰ পুত্ৰ চাব মহিলাগৰাকীয়ে কৈছে অৰ্থাৎ ফিমেল পাৰ্চন হয় তেখেত গম পালে তেখেত কি হয় ফিমেল পাৰ্চন ফিমেল ঠিক আছে মোৰ স্বামীৰ অৰ্থাৎ মেল পাৰ্চন ঠিক আছে তেখেতৰ স্বামীৰ মোৰ স্বামীৰ একমাত্ৰ ভগ্নীৰ অৰ্থাৎ সিষ্টাৰটো কি ফিমেল পাৰ্চন একমাত্ৰ ভগ্নীৰ একমাত্ৰ পুত্ৰ অৰ্থাৎ মেল পাৰ্চন ঠিক আছে এতিয়া কৈছে পুৰুষজন মহিলাগৰাকীৰ কি হ'ব এইজন মানুহ এই মহিলাগৰাকীৰ কি হ'ব ভাগিন পুত্ৰ আছে ভাতৃ আছে স্বামী আছে ভাগিনীয়েক আছে চি নম্বৰটো ভাগিনীয়েক ঠিক আছে এই 20টা আমি কুৱেশ্যন কৰিলোঁ কেনে লাগে কুৱেশ্যনবিলাক কমেণ্ট কৰিবলৈ পাহৰি নাযাব নেক্সট কথা আপোনালোকে যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব ইনষ্টাত যদি ফ'ল' কৰা নাই ইনষ্টাত ফ'ল' কৰি দিব ইনষ্টাত মই ইনফৰমেশ্যন দিম লং ভিডিঅ' ইউটিউবত পাই যাবা বাকী জয় হিন্দ জয় ভাৰত জয় অসম